ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। এটা টিপটপ বস্তু এটা দেখাই আছোঁ তাৰমানে। এইটো মোৰ পিছফালে দেখিছে নহয়, এইটো এটা বাঁহৰ ঘৰ হয়। মই অকণমান দেখাই দিছোঁ। আহি মানে পাইছোঁ, আলহী খাবলৈ আহিছোঁ। খুব ধুনীয়া বস্তু এটা দেখিছোঁ মানে ঘৰটোৰ ভিতৰত। সেই বস্তুটো আপোনালোককো পটককৈ দেখাই দিওঁ, তাৰপাছতহে আলহীৰ লগত কথা পাতিম মানে আহিছোঁ। মানে এই বেক চাইডে দেখিছে, এইটো RCC ঘৰ বনাই আছে। তথাপিও এটা খুব ধুনীয়া মৰম লগা বস্তু এটা বনাইছে। অকণমান এই চাব দেই, মানে এই মোৰ ঘৰটোৰ ওপৰলৈ মন কৰক। এই বস্তু ধুনীয়াকৈ সজাই থৈছে চব। মই মানে আলহী খাবলৈ আহিছোঁ, পটককৈ বস্তুটো দেখি ভাল লাগিলে। এই ওপৰৰ ফালে দেখাই দিম। এই চব কিমান ধুনীয়াকৈ চুইও চাম হা, চুইও চাম বোলে। কিমান ধুনীয়া ফিনিচিং। মানে কথাটো কৈ আছোঁ, মই বেক কেমেৰাৰ পৰা দেখাই আছোঁ। প্ৰথমতে এইখন এই খুব ধুনীয়াকৈ বেৰখনত, বাঁহৰ বেৰ হয়, চাই লওক ঘৰটো। ৰঙা মাটিৰে লেপ দি পেলাই মুচিছে গোবৰৰ সৈতে। এই ফুলপাহ প্ৰথমতে বনাই থৈছে, তাৰপিছত ভিতৰলৈ সোমাই আহিছোঁ। ঘৰটো বনাই আছে দেই, একদম ধুনীয়াকৈ সজাই পৰাই থৈছে। এই চব এয়া বেৰ হয়, কৃষ্ণ বাঁহৰ বেৰ হয়। বেৰত এনেকৈ খুব ধুনীয়াকৈ ওচৰৰ পৰা দেখাইছোঁ। এই মাটিৰে, কিন্তু এইবিলাক মাটিৰে ধুনীয়াকৈ বনাই থৈছে। তাৰপিছত ৰং পেইণ্ট কৰিব ধুনীয়াকৈ ঢালিছে মাটিৰে। এক ছেকেণ্ড, সজাই থৈছে। তাৰপিছত বেৰবিলাক চব কিমান ধুনীয়া, এই ৱালৰ নিচিনা ধুনীয়া ফিনিচিং কৰি মানে ষ্টাইলো দিছে। আৰু চব এখন শ্বৰ্ট, মানে বৰ ধুনীয়া লাগিছে বস্তুটো দেখি। এইখন ঘৰৰ ওপৰখন হয়। আমি যেনেকৈ ওপৰৰ চাং দিওঁ মানে, তো এই বস্তুটো কি হৈছে, গাধৰি বেৰ দিছে। প্ৰথম কথা ৰখিব, মই দেখাই দিছোঁ। এয়া চব ঘৰটো মানে বনাই আছে হা। এই গাধৰি বেৰ দিছে, গাধৰি বেৰ দি পেলাই এনেকৈ মাটিৰে ধুনীয়াকৈ মুচি দিছে। একদম মানে চিলিং লগাই থোৱা নিচিনা লাগিছে ধুনীয়াকৈ, বৰ ধুনীয়া লাগিছে। আপোনালোকক ভিডিঅ'টো সেইবাবে দিলোঁ। যদি ভাল লাগিছে এটা লাইক কৰিব। ইয়াক ঘৰটো মানে বনাই আছে, বৰ ধুনীয়াকৈ ৰাখিছে। ধুনীয়া লাগিলে, যদি ভাল লাগিছে লাইক এটা কৰি দিব হা। এইটোৱে ভিডিঅ'টো, ভাল লগা বস্তুটো আপোনালোককো দেখালোঁ মই।